মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ক্লাছত আজি আলোচনা কৰিম ক্লাছ 10ৰ পুনৰ আলোচনাৰ অনুশীলনী R-5, য'ত আছে আমাৰ উৎপাদক বিশ্লেষণ। চাওঁ আহা কি আছে আজিৰ ক্লাছটোত। পুনৰ আলোচনাৰ R-5 দশম শ্ৰেণীৰ এইটো আমাৰ প্ৰথম খণ্ড, আৰু এটা খণ্ডত আমি এই অনুশীলনটি শেষ কৰিম। প্ৰথমতে আছে আমাৰ উৎপাদক মানে কি। কোনো এটা সংখ্যা, কোনো এটা অখণ্ড সংখ্যাক তাতকৈ সৰু বা সমান, তাতকৈ সৰু বা সমান যিমানবোৰ অখণ্ড সংখ্যাৰে আমি হৰণ কৰিব পাৰি, সেইবোৰেই হ'ল সংখ্যাটোৰ উৎপাদক। অখণ্ড সংখ্যা এটাক আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব। যি সংখ্যাৰে হৰণ যোৱা সংখ্যাবোৰেই হ'ল আমাৰ প্ৰদত্ত সংখ্যাটোৰ উৎপাদক। 1 সকলো সংখ্যাৰেই উৎপাদক। তাৰমানে যিকোনো সংখ্যাৰেই আমি উৎপাদক বিশ্লেষণ কৰোঁ, তাত এটা উৎপাদক সদায় 1 থাকিব। প্ৰতিটো সংখ্যাই সংখ্যাটোৰ এটা উৎপাদক। তাৰমানে যিটো সংখ্যাৰ আমি উৎপাদক কৰিম, সেই সংখ্যাটো নিজেই নিজৰ এটা উৎপাদক। প্ৰতিটো উৎপাদক প্ৰদত্ত সংখ্যাতকৈ সৰু বা সমান। তাৰমানে যিটো উৎপাদক আমি ওলাম বা যিবোৰ উৎপাদক আমি ওলাম, সেই উৎপাদকবোৰ প্ৰতিটোৱেই সংখ্যাটোতকৈ সৰু হ'ব, নহ'লে সংখ্যাটোৰ সমান হ'ব। সংখ্যাটোতকৈ ডাঙৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰদত্ত সংখ্যা এটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট। তাৰমানে হ'ল যে কোনো এটা সংখ্যাৰ কিমানটা উৎপাদক থাকিব, সেইটো এটা নিৰ্দিষ্ট সংখ্যা। যদি 3টা থাকিব লাগে, 3টাই, তাতকৈ কম বা বেছি নহ'ব। 5টা যদি উৎপাদক থাকিব লাগে, 5টাই, তাতকৈ কম বা বেছি নহয়। উৎপাদকসমূহ যেতিয়া মৌলিক হয়, মানে মৌলিক উৎপাদক যদি হয়, সংখ্যাবিলাক যদি মৌলিক সংখ্যা হয়, তেনে উৎপাদক বিশ্লেষণক আমি মৌলিক উৎপাদক বিশ্লেষণ বুলি কওঁ। তাৰমানে যদি উৎপাদক কৰি ধৰি ল'লোঁ আমি 6, ইয়াৰ উৎপাদক কৰিলোঁ। উৎপাদক কৰিলে কি হ'ব? সংখ্যা আমাৰ 2 আৰু 3। তেতিয়াহ'লে এইটোক আমি মৌলিক উৎপাদক বুলি ক'ম। কিন্তু যদি আমি 6ৰ কাৰণে এইটো উৎপাদক, 1 এটা উৎপাদক, 6টো নিজে এটা উৎপাদক, এইটো কিন্তু মৌলিক উৎপাদক নহয়। 2 আৰু 3 মৌলিক উৎপাদক। কিয়? কাৰণ ইয়াক আমি মৌলিক সংখ্যাত উলিয়াইছোঁ। 2 আৰু 3 দুয়োটাই আমাৰ মৌলিক সংখ্যা। উদাহৰণ এটা দিয়া হৈছে 24ৰ কাৰণে 1 আৰু 24 উৎপাদক, 2 আৰু 12 উৎপাদক, 3 আৰু 8 উৎপাদক, 3 আৰু 8 উৎপাদক, 4 আৰু 6 উৎপাদক। এইকেইটা থকাৰ উপৰিও 24ক আমি মৌলিক হিচাপেও উৎপাদকত লিখিছোঁ, যেনে 2 পূৰণ 2 পূৰণ 2 আৰু পূৰণ 3। ইয়াৰে 2, 2, 2, 3 এইকেইটাক আমি মৌলিক উৎপাদক বুলি ক'ম। কিন্তু এই ইয়াতে যিকেইটা আছে আমাৰ 1, 2, 3, 4, 6, 8, 12 এইকেইটা, আৰু 24 নিজে এটা, এইকেইটা হৈছে আমাৰ উৎপাদক বুলি ক'ম। তাৰমানে মৌলিক উৎপাদক আৰু উৎপাদক এই দুটা কিন্তু একে নহয়। দেখা গ'ল যে
1 2 3 4 6 8 6 8 12 24 প্ৰতিটোৱেই 24ৰ উৎপাদক আকৌ 24 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 প্ৰতিটোৱেই মৌলিক উৎপাদক ইয়াতে পালো আমি গতিকে উৎপাদকত প্ৰকাশ কৰা যদি আমাক কয় আৰু মৌলিক উৎপাদকত প্ৰকাশ কৰা যদি কয় এই দুটা কিন্তু একে নহয় দুটাৰ মাজত পাৰ্থক্য আছে ইতিমধ্যে উদাহৰণটোত আমি গম পালো যে উৎপাদক আৰু মৌলিক উৎপাদক এই দুটা বেলেগ বেলেগ এতিয়া অনুশীলনীত আমাৰ কি আছে চাওঁ অনুশীলনী R5 য'ত আছে সাধাৰণ উৎপাদক উলিওৱা সাধাৰণ উৎপাদক কমন ফেক্টৰ সো আমাৰ কি আছে 1 নম্বৰত দিয়া আছে আমাৰ 14pq আৰু তাৰ লগত 28p স্কয়াৰ q স্কয়াৰ গতিকে এই দুটাৰ যদি আমি সাধাৰণ উৎপাদক ওলাও কি পাম আমি 14pq মানে 14 into 2 into 7 into p into q এটাকে আমি উৎপাদক হিচাপে লিখিছো আৰু 28 ত কি আছে আমাৰ 2 into 2 into 7 এখিনি ধৰ 28 p স্কয়াৰ মানে p দুটা আৰু q স্কয়াৰ মানে q দুটা তে সাধাৰণ উৎপাদক বুলি ক'লে আমাৰ 2 এটা ইয়াতে সাধাৰণ উৎপাদক 7 এটা সাধাৰণ উৎপাদক তাৰ পিছত p এটা সাধাৰণ উৎপাদক আৰু q এটা সাধাৰণ উৎপাদক গতিকে কি পালো তেতিয়ালে আমি 2 into 7 into p into q সাধাৰণ উৎপাদক হৈ গ'ল 2 into 7 p into q গতিকে আমাৰ আনসাৰটো পাই গলো আমি 14pq এটো এটা সাধাৰণ উৎপাদক পালো হয় আৰু এটা চাও কি আছে 16x cube minus 4x square আৰু এটা আছে 32x প্ৰথমতে 16x cube minus 4x square ৰ যদি আমি উৎপাদক হলাও এই দুটা 16 আৰু 4 দুটা মিলি আমাৰ সাধাৰণ উৎপাদক আছে 4 আমি সৰু সৰুকৈও লিখিব পাৰিলো হয় 16 মানে আমি জানো 16 মানে 4 into 4 16 মানে 4 into 4 গতিকে 16 ত দুটা 4 আছে আৰু ইফালে 4 এটা আছে তে দুটা মিলি হৈ গল আমাৰ এটা 4 আৰু ইয়াতে আমাৰ x কিউব মানে 3টা x পূৰণ হৈ আছে আৰু ইয়াতে দুটা x পূৰণ হৈ আছে তাৰ মানে সাধাৰণ হৈ গল আমাৰ দুটা x স্কয়াৰ এতিয়া বাকি কি থাকিব ইয়াতে এটা 4 আমি সাধাৰণ হিচাপে ললো তেতিয়ালে বাকি আৰু এটা 4 থাকি গল আৰু x কিউবৰ পৰা x স্কয়াৰ আমি লৈছিলো ইয়াতে এটা x ইয়াতে থাকি গল আৰু ইয়াতে 4x স্কয়াৰ গটেখিনি কমন লোৱাতে এটা আমাৰ 1 থাকি গল কিছু নাই মানে আমাৰ 1 এটা উৎপাদক হয় সদায় গতিকে 1 থাকি গল আৰু দ্বিতীয়টো হল আমাৰ 32x 32x ক আমি কি পাম তেতিয়া হলে 4 into 8 into x 4 into 8 নিলিখি আমি আৰু সৰু কৰিও লিখিব পাৰো কিন্তু ইয়াতে যেহেতু এটা উৎপাদক আমি 4 পালুয়ে 4 হিচাপে লিখিছো আৰু 8 into x এলে এইবাৰ এই দুটাৰ মাজত সাধাৰণ উৎপাদক যদি আমাৰ লাগে 32x আৰু এইটো এই দুটাৰ মাজত যদি আমাৰ সাধাৰণ উৎপাদক লাগে তেতিয়ালে কি থাকিব আমাৰ এটা 4 থাকিব ইয়াতে x স্কয়াৰ মানে x দুটা আছে আমাৰ ইয়াতে x এটা আছে গতিকে এটা x আহিব বাকি আৰু নাই গতিকে আমাৰ সাধাৰণ উৎপাদক হৈ গল আমাৰ 4x টো হৈ গল আমাৰ সাধাৰণ উৎপাদক তাৰ পিছত আৰু আছে আমাৰ উৎপাদক বিশ্লেষণ কৰা য'ত 4a স্কয়াৰ প্লাস 8a কিউব ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে চাও কি আছে আমাৰ কেনেকৈ কৰা যায় 4a স্কয়াৰক আমি এনেকে ভাঙি লিখিছো 4 মানে 2 into 2 a স্কয়াৰ মানে a into a আৰু 8a কিউবক আমি ভাঙি এখিনি লিখিছো দুটা ভাগত
8 মানে 2 into 2 into 2 a cube মানে a into a into a এতিয়া এই দুটা অংশত ইয়াতে আমি 2 দুটা আৰু ইয়াতে 2 দুটা সাধাৰণ হল আমাৰ আৰু তাৰ লগত a ইয়াতে হৈ গল আমাৰ দুটা আৰু ইয়াতেও a লৈ ললো আমি দুটা তাৰ মানে প্ৰথম ভাগটোৰ গটেইখিনি সাধাৰণ উৎপাদক হল আমাৰ 4a স্কয়াৰ 4a স্কয়াৰ প্ৰথমটোত থাকি গল কি আমাৰ 1 প্লাস দ্বিতীয়টোত কি থাকিল আমাৰ 2 এটা থাকিল আৰু a এটা থাকিল তাৰ মানে 2a গতিকে আমাৰ উৎপাদকটো হৈ গল 4a স্কয়াৰ 1 plus 2a আৰু এটা চাও আমি 7x square y minus 21xy square ইয়াতে আমি যদি উৎপাদক কৰো এটো গণিতৰ তেতিয়া হলে 7x square মানে হৈছে x দুটা আৰু y এটা 21 মানে হৈছে 3 into 7 x y square মানে দুটা y এতিয়া প্ৰথম ভাগত যিখিনি উৎপাদক আৰু দ্বিতীয় ভাগত যিখিনি উৎপাদক আছে তাৰে পৰা সাধাৰণ বা কমন কি আছে আমাৰ 7 এটা আছে দুফালে এটা এটা 7 আছে প্ৰথমটোত এটা 7 পিছৰটোত এটা 7 আছে এটো হৈ গল আমাৰ সাধাৰণ বা উমৈহতীয়া তাৰ পিছত এটা x আছে ইয়াতে এটা x আছে তাৰ পিছত আৰু এটা x আছে কিন্তু এই x টো ইয়াতে নাই ইয়াতে এটা y আছে ইয়াতেও এটা y আছে ইয়াতে এটা y থাকিল ইয়াতে নাই তেতিয়ালে আমাৰ সাধাৰণ উৎপাদকটো কি হৈ গল 7xy দুফালে 7xy আছে গতিকে আমাৰ সাধাৰণ উৎপাদকটো হৈ গল 7xy বাকি কি থাকিল প্ৰথমটোত থাকি গল আমাৰ x এই x টো আমাৰ থাকি গল প্ৰথমটোৰ আৰু পিছৰটোত কি থাকি গল 3 আৰু y x টো নাই ইয়াতে x টো নাই 3y হ'ব 3y তাৰ মানে আমাৰ ইয়াতে থাকিল 7xy আৰু ব্ৰেকেটত থাকিব আমাৰ x minus 3y এটোই হ'ব অলপমান প্ৰিন্টিং মিস্টেক হৈছে এইটো হৈ গল আমাৰ উৎপাদক ঠিক আছে তাৰ পিছৰটো আছে আমাৰ a cube minus a square b square ইয়াতে আমাৰ a cube তিনিটা a পূৰণ হৈ আছে a square দুটা a আৰু b square দুটা b তেতিয়ালে সাধাৰণ বা উমৈহতীয়া আমি পালো প্ৰথমত এটা a তাৰ পিছত এটা a ইয়াৰে এটা a আৰু এটা a ইয়াতে a থাকিল ইয়াতে নাই ইয়াতে b থাকিল ইয়াতে নাই তেতিয়ালে আমাৰ a স্কয়াৰ টো হৈ গল সাধাৰণ উৎপাদক বাকি কি থাকি গল এটা a থাকি গল আৰু b স্কয়াৰ থাকি গল ইফালে আমাৰ b into b স্কয়াৰ তো a স্কয়াৰ into a minus b স্কয়াৰ এটো আমাৰ উৎপাদক হৈ গল 3 নম্বৰত আছে উৎপাদক বিশ্লেষণ কৰা কেনেকুৱা উৎপাদক বিশ্লেষণ কৰা আছে আমাৰ x square plus xy plus 6x plus 6y ইয়াতে চাৰিটা পদ দিয়া আছে আমাৰ চাও কেনেকৈ কৰিব পাৰি চাৰিটা পদ থাকিলে চাৰিটা পদক আমি দুটা দুটাকে প্ৰথমতে উৎপাদক হলাম তাৰ পিছত তাৰে পৰা আকৌ সাধাৰণ উৎপাদক লম আমি দুটা দুটাত প্ৰথম দুটা হবও পাৰে বা প্ৰথমটোৰ লগত তৃতীয়টা বা চতুৰ্থটোও আমি লৈ উৎপাদক কৰিব পাৰো যেটো সুবিধা হয় ইয়াতে আমি প্ৰথম দুটাৰ পৰাই উৎপাদক লব পাৰিম প্ৰথম দুটাত আমাৰ কি আছে ইয়াতে দুটা x আছে ইয়াতে এটা x আছে এটা x থাকিল উমৈহতীয়া বা সাধাৰণ এটা x বাকি থাকিল ইয়াতে এটা y বাকি থাকিল আৰু পিছত দুটাত আমাৰ কি আছে 6 তাৰ মানে উমৈহতীয়াটো হৈ গল আমাৰ 6 তেতিয়ালে থাকিল কি আমাৰ x আৰু y এইবাৰ এইখিনিতে আমি কি পালো যিখিনি উৎপাদক আমি কৰিলো তাতে x plus y দুফালে থাকি গল এটো আকৌ এটা সাধাৰণ উৎপাদক গতিকে এই সাধাৰণ উৎপাদকটো আমি যেতিয়া লিখিম
বাকি কি থাকিলে আমাৰ x আৰু 6 এটো এটা উৎপাদক হৈ গ'ল আমাৰ চাৰিটা পদ থকা এটা বহুপদৰ সাধাৰণ উৎপাদক পাই গ'ল আৰু এটা গণিত কৰো আমি ইয়াতেও চাৰিটা উৎপাদক চাৰিটা পদ আছে আমাৰ এই চাৰিটা পদৰ পৰা আমি উৎপাদক বিশ্লেষণ কৰিম প্ৰথমতে দেখা গ'ল যে আমাৰ গটেইকেইটা মিলি 6x ইয়াৰে উৎপাদক এটা 6 ইয়াতেও এটা 6 আছে 6 into 2 ইয়াতেও এটা 6 আছে 6 into 2 আৰু ইয়াতেও এটা 6 আছে 6 into 4 6 আৰু তাৰ লগত x প্ৰত্যেকটোতে অতি কমেও এটা x আছে গতিকে এই 6x টো যেতিয়া আমি উমৈহতীয়া লৈ ললো বাকি কি থাকিব প্ৰথমটোত থাকিব আমাৰ 4xy দ্বিতীয়টোত থাকিল আমাৰ 2x তাৰ পিছত থাকিল 2y তাৰ পিছত -1 প্ৰথম উৎপাদকটো লোৱাৰ পিছত বাকিখিনিৰ পৰা আমি উৎপাদক বিশ্লেষণ কৰিম ব্ৰেকেটৰ ভিতৰত যিখিনি আছে প্ৰথমখিনি থাকিয়ে যাব বাকিখিনিত আমাৰ প্ৰথম দুটাৰ পৰা যদি আমি লওঁ তেতিয়াহলে থাকি গ'ল আমাৰ 2x সাধাৰণ উৎপাদক আৰু এইফালে 2y + 1 এইটো আমি -1 এটা সাধাৰণ উৎপাদক লৈছো তাৰমানে সাধাৰণ উৎপাদক বেলেগ একো নাই কাৰণে -1 লৈছো গতিকে মাইনাস লোৱাৰ কাৰণে এইটো 2y + 1 হৈ গ'ল প্লাস হৈ গ'ল -2 সাধাৰণ উৎপাদক লোৱাৰ কাৰণে তে এই 2y + 1 টো আকৌ সাধাৰণ উৎপাদক হৈ গ'ল গতিকে এইটোক যদি আমি সাধাৰণ উৎপাদক হিচাপে লিখো তেতিয়াহলে বাকি কি থাকিল আমাৰ বাকি থাকি গ'ল 2x এইটো 2x আৰু এইফালে -1 গতিকে এইটো হৈ গ'ল আমাৰ এই বহুপদটোৰ সাধাৰণ উৎপাদক আৰু এটা লৈছো আমি ইয়াতে আমি কি কৰিলো এই z ৰ লগত ইয়াৰে এই পদটোক আমি অচৰাচৰিকে লিখি লৈছো z - xyz আৰু ইয়াতে -7 আৰু +7xy দুটা অচৰাচৰিকে লিখি লৈছো আমি যিকোনো সুবিধাজনকভাৱে ল'ব পাৰো আমি এতিয়া প্ৰথম দুটাৰ মাজত আমাৰ z টো উমৈহতীয়া আছে z টো ললো আমি সাধাৰণ উৎপাদক থাকি গ'ল 1 - xy আৰু পিছৰটোৰ মাজত আমাৰ 7 টো অকল সাধাৰণ উৎপাদক আছে -7 গতিকে 1 - xy এই 1 - xy টো আকৌ সাধাৰণ উৎপাদক হৈ গ'ল আৰু বাকি থাকি গ'ল আমাৰ z - 7 4 নম্বৰত আকৌ উৎপাদকত প্ৰয়োগ কৰিব লাগে আমাৰ এইটো এটা বহুপদ য'ত তিনিটা পদ আছে আমাৰ তিনিটা পদ থকা বিলাকক আমি দুই ধৰণে উৎপাদক বিশ্লেষণ কৰিব পাৰি প্ৰথমতে আমাৰ এটা আছে সূত্ৰ a + b হোল স্কয়াৰৰ যেটো সূত্ৰ আমাৰ এটো a² + 2ab + b² প্লাস a হওক বা মাইনাস a হওক a - b হোল স্কয়াৰ হ'ব ইয়াতে আমাৰ দুটা পদ আছে যদি ইয়াৰ দ্বাৰা কৰিব পাৰি এটোও হয় আৰু নহলে মধ্যপদটোক আমি ভাঙিও কৰিব পাৰি এই দুটা নিয়মত আমি কৰিব পাৰি তো প্ৰথমতে আমি মধ্যপদটো ভাঙি কৰো এটা ইয়াতে কি আছে আমাৰ 4 আৰু 9 এই দুটা সংখ্যা 4 আৰু 9 মানে x² ৰ যেটো হহক আৰু লাষ্টৰ যেটো আমাৰ x নথকা পদৰ হওক এই দুটাক আমি পূৰণ কৰিব লাগে 4 পূৰণ 9 4 পূৰণ 9 কৰিলে আমাৰ কিমান হ'ব 36 পালো আমি 36 ৰ এনে দুটা উৎপাদক আমাক লাগিব যি দুটা উৎপাদক আমি প্লাস কৰিলে এই চিহ্নটো চাব লাগিব লাষ্টৰ চিহ্নটো প্লাস কৰিলে মাজৰ যি দুটা সংখ্যা এই চিহ্নটো চাব লাগে তাৰ পিছত ইয়াৰে উৎপাদকটো আমাৰ এনেকুৱা হ'ব লাগে যাতে মাজৰ যেটো সংখ্যা সহগ আছে x ৰ হেতুৰ সমান হয় ইয়াতে 36 ৰ কাৰণে আমি 6 আৰু 6 প্লাস কৰিলে এটো হৈ যাব 12 মাজৰটোৰ সমান এই নিয়মটো আমি কৰিব পাৰি গতিকে ইয়াতে আমাৰ কি হৈ গ'ল তেতিয়ালে 4x² টো আছে 12x ৰ জাগাত আমি কি লিখিম 6x + 6x আৰু 6x + 6x টো কৰ পৰা আহিল এই নিয়মটো প্ৰথমতে আমি
4 আৰু 9 মানে x স্কয়াৰৰ সহগ আৰু লাষ্টৰ পদ মানে x নথকা পদ এইটো পূৰণ কৰিম পূৰণ কৰি তাৰে যিমানবোৰ উৎপাদক আছে তাৰে পৰা মাত্ৰ দুটা উৎপাদক এনেকে বাছি ওলাম যত নেকি আমাৰ সেই উৎপাদক দুটা যোগ বা বিয়োগ কৰিলে মধ্যপদটোৰ সমান হ'ব মধ্যপদ মানে ইয়াতে 12 আছে তে ইয়াতে আমি 6 আৰু 6 পালো ঠিক আছে তো এইখিনিত আমি তিনিটা পদৰ ঠাইত চাৰিটা পদ পাই গলো আমি মাজৰ পদটো ভাঙি দুটা পদ এতিয়া প্ৰথম দুটাৰ পৰা আমি সাধাৰণ উৎপাদক আৰু পিছৰ দুটাৰ পৰা সাধাৰণ উৎপাদক লম প্ৰথম দুটাত সাধাৰণ উৎপাদক 2x বাকি থাকি গল 2x + 3 পিছৰ দুটাত অকল 3 উৎপাদক 2x + 3 এই 2x + 3 টো এটা সাধাৰণ উৎপাদক আৰু বাকি থাকি গল আমাৰ এইফালে 2x আৰু এইফালে +3 এইটো আৰু এটা উৎপাদক আমাৰ তো এই এটা নিয়ম আৰু এটা হল আমাৰ a + b হোল স্কয়াৰ নিয়মত প্ৰথমটো যদি পূৰ্ণবৰ্গ হয় যেনে ইয়াতে 2x হোল স্কয়াৰ পাইছো পিছৰটো যদি আমি 2ab হিচাপে লিখিব পাৰো 2 মানে তো আমাৰ থাকিবই এটা a মানে এই পদটো আমাৰ প্ৰথমত যেটো আহিল আৰু b মানে যদি লাষ্টৰ পদটো স্কয়াৰত থাকে তেতিয়ালে তাৰে পৰা b আহিব তেতিয়ালে এই সূত্ৰটোত কি পালো আমি a স্কয়াৰ টুৱাইজ ab প্লাস b স্কয়াৰ তেতিয়ালে আমাৰ সূত্ৰটো হৈ যাব আমাৰ a প্লাস b হোল স্কয়াৰ a প্লাস b ইয়াতে আছে 2x প্লাস 3 হোল স্কয়াৰ ইয়াক আমি এইটোৱে উৎপাদক ইয়াক যদি আমি ভাঙি লিখি দিও তেতিয়ালে 2x প্লাস 3 2x প্লাস 3 এইটো একেটাই গণিত খালি নিয়মটোহে বেলেগ হৈছে সেই কাৰণে আমি এই দুটা নিয়মত চাব পাৰো যদি ইয়াতে প্ৰথমটো আৰু শেষৰটো পূৰ্ণবৰ্গ পদ হয় তেতিয়া হলে আমি এই নিয়মটো চাব পাৰো তাৰ পিছত 25m স্কয়াৰ 30m 9 ইয়াতেও আমাৰ প্ৰথমটো এটা পূৰ্ণবৰ্গ পদ আছে শেষৰটোও পূৰ্ণবৰ্গ পদ আছে দুটা নিয়মতে কৰিব পাৰিম প্ৰথমটোত a স্কয়াৰ ইয়াতে হৈ গল আমাৰ 30m আৰু এটো মাইনাস হিসাবে ললো প্লাস টু নলৈ মাইনাস ললো এটো প্লাস হলে 2 প্লাস হৈ যাব এটো প্লাস হৈ যাব আৰু এটো যদি আমি মাইনাস লওঁ ইয়াতে মাইনাস যদি লওঁ এটো মাইনাস হ'ব তেতিয়ালে 5m স্কয়াৰ 5m হোল স্কয়াৰ মাইনাস টুৱাইজ a মানে এই প্ৰথম পদটো আৰু লাষ্টৰ 9 যেটো আছে এটো 3 স্কয়াৰৰ পৰা আমাৰ আহিল b গতিকে a - b হোল স্কয়াৰ হল তাৰে পৰা আমি 5m - 3 * 5m - 3 এটো আমি কৰিব পাৰিলো ইয়াতে আমাৰ আছে x স্কয়াৰ 10x 25 ইয়াতে আমি প্ৰথমটো স্কয়াৰ হ'ব আৰু লাষ্টৰটো স্কয়াৰ হয় আৰু মাজৰখিনি আমাৰ টুৱাইজ ab 2 এটা থাকে আমাৰ নিয়ম মতে আৰু ইয়াৰে পৰা a আৰু ইয়াৰে পৰা b এইখিনি যেতিয়া আমি কৰিম a - b হোল স্কয়াৰ উৎপাদক লিখিলে a - b মানে x - 5 x - 5 এইখিনি কৰাৰ পিছত কেইটামান হোমৱৰ্ক তোমালোকৰ কাৰণে দিয়া হৈছে সাধাৰণ উৎপাদক উলিওৱা দুটা হোমৱৰ্ক তাৰমানে দুটা গণিত আমাৰ থাকি গৈছিল সেই দুটা গণিত কৰিব লাগিব 2 নম্বৰতো উৎপাদক বিশ্লেষণ কৰিব লাগে তিনিটা পদ থকা এটা আছে 3 নম্বৰত উৎপাদক বিশ্লেষণ কৰিব লাগে 4টা পদ থকা এটা আছে হোমৱৰ্ক কেইটা তোমালোকে নিশ্চয় ঘৰত কৰিবা আৰু এইটো চেপ্টাৰত ভালেখিনি গণিত আমাৰ থাকি গল থাকি যোৱা গণিতখিনি আমি আৰু এটা এপিসোডত কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ